গাইজ কেনেকুৱা আছে আশা কৰিছোঁ সকলোৱে ভালে আছে নিশ্চয় বন্ধুসকল পুৱাই আজি মানে ভিডিঅ'টো বনাবলগীয়া হ'ল কাৰণ মানে মই ভালেমান দিনৰ আগৰ পৰা ভাবি আছিলোঁ ভিডিঅ'টো বনাম কিন্তু আজি আকৌ বনাই দিছোঁ কাৰণ মই এটা ভিডিঅ' দিছিলোঁ ইয়াৰ আগত বহুত দিনৰ আগত মানে টুনি চৰাইৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আৰু তোমালোকে যদি চাইছে ক'ব পাৰা আৰু টুনি চৰাই মানে আমাৰ ঘৰত 2 বছৰ হৈ গ'ল একদম ফুল গছ এজোপাত আছিলে এইজোপা ফুল হেজ গছ এইজোপাত একদম আগফালে যিজোপা মানে ফুলবাৰী আৰু তোমালোকৰ বহুতৰ আছে আগফালে ফুলবাৰী তেনেকুৱা বাঁহ লৈছিলে প্ৰথম সেই তেতিয়া মানে 2টা পোৱালি উঠাইছিলে আৰু এতিয়া 2 বছৰত কিমান হ'ল তোমালোকৰ মানে এতিয়াতো দেখাব নোৱাৰিম কাৰণ ঝাকটো নাই মানে চৰাইখিনি নাই এতিয়া কোনোবাফালে গৈছে আৰু চৰিবলৈ এতিয়া বাঁহটোৱে আছে 4টা বাঁহ বনাইছে 4টাত মানে 2-3টাত পোৱালি আছে আৰু এটাত মানে নাই আৰু যিটো মানে তলত আছে বাঁহ সেইটো দেখাব চেষ্টা কৰিম তোমালোকক সেইটোত মানে পোৱালি উলিয়াই থৈছে তোমালোকে চাবা মানে আজিৰ দিনত মানে চৰাই মানে এই টুনি আৰু আগতে এটা আছিলে টুকুৰা চৰাই বুলি এইকেইটা চৰাই মানে খুব বহুত আছিলে তামোল গছত যিটো বাঁহ লৈছিলে দীঘল মানে খালৈও লিখীয়া সেইটো চৰাইটো এতিয়া দেখিবলৈ নাই আৰু এতিয়া টুনি চৰাইটো আমাৰ ঘৰত যিহেতু আছে আৰু বহুতে মানে ঘৰত নাথাকিলে কেতিয়াবা কোনোবা আহিলে ধৰিব বিচাৰে আমি যিহেতু মনা কৰোঁ কাৰণ ইমান ধুনীয়া আৰু চৰাই জীৱ থাকে আৰু আমাৰ ঘৰৰ পৰিবাৰ হিচাপতে আমাক ভয়ো নকৰে বেছি ওচৰে থাকে তো বন্ধুসকল তোমালোকক মই দেখুৱাব চেষ্টা কৰিম তো মই মানে অকণমান অসুবিধা নোহোৱাকৈ তোমালোকে যদি দেখি পোৱা ভিতৰলৈকে ভিতৰত তোমালোকে দেখি পাইছে ইয়াত চাইছা তোমালোকে অলপ দেখিছে ইয়াত পোৱালি একদম সৰু হৈ আছে মই লাইটটো জ্বলাই লৈছোঁ ৰখিব ফ্লেছ লাইটটো তোমালোকে চাবা এতিয়া একদম মানে অকণমান ডিষ্টাৰ্ব নকৰাকৈ মানে ভিডিঅ'টো কৰিছোঁ মই এইকেইটা পোৱালিকেইটা দেখিছে এইকেইটা সৰু হৈ আছে যিহেতু একদম সৰু হৈ আছে পোৱালিকেইটা 4-5টামান আছে ইয়াৰ আগত যিটো দেখাইছিলোঁ ভিডিঅ' সেইটো ভিতৰত ডাঙৰ আছিলে পোৱালিকেইটা কিন্তু ইয়াত অকণ সৰু আছে একদম কেঁচুৱা হৈ আছে পোৱালিকেইটা দেখিছে কিমান ধুনীয়াকৈ শুই আছে এইকেইটা চকুৱে খোলা নাই দেখোন একদম মানে এইটো আৰু এটা বাঁহ আছে এইফালে দেখিছা আৰু এটা বাঁহ তাৰ ওচৰত এইটো এটা বাঁহ এইটো পুৰণা বাঁহ হয় সেইটো নতুনটোতে পোৱালি উঠাইছে এতিয়া বৰ্তমান পুৰণাটো এৰি দিলে এতিয়া ইয়াত এটা বাঁহ লৈছে বন্ধুসকল দেখিছে এইটো আমলখি গছত একদম তলত নহয় এইফালে ডাল এটা বাগৰি গৈছে এইফালে ডালটোতে লৈছে আৰু এটা বাঁহ আছে এই গছৰ ফাকটোত এটা আছে বাঁহ সেইটো দেখিছে তোমালোকে ইয়াত মানে 4টা বাঁহ বনাইছে 4টাত এটাতে 3টাত পোৱালি উঠাইছে আৰু এটাত নাই তো বন্ধুসকল তোমালোকে দেখিলে টুনি চৰাই পোৱালিকেইটা আৰু ডাঙৰ হৈ ল'ব দিয়া অলপ তেতিয়া দেখাব চেষ্টা কৰিম এতিয়া যিহেতু অকণমানি হৈ আছে সৰু বেছি ডিষ্টাৰ্ব পোৱাটো মই ভাবোঁ যে বেয়া সেই গতিকে এতিয়া ভিডিঅ'টো মই ভালকৈ নবনাওঁ কাৰণ অকণমান ডাঙৰ হৈ লওক তেতিয়া মই ভিডিঅ'টো কৰিম যেতিয়া মাকজনী ভয় খাই গ'লে কিজানিবা নাহিলে মানে পোৱালিকেইটা অৱস্থা বেয়া হৈ যাব সেই গতিকে আৰু মই ভিডিঅ'টো ইমান হেৰিকৈ নবনাওঁ তোমালোকক অকণমান দূৰৰ পৰা মই যিমানখিনি পাৰিলোঁ দেখালোঁ আৰু যিহেতু তলতে আছে বাঁহটো আৰু বেছি মানে ভয় নাখায় তেওঁলোক মানে আহি থাকে আৰু আমাৰ ওচৰে থাকে সেইকাৰণে আৰু যি কি নহওক তোমালোকে পাৰিলে চেনেল ছাবস্ক্ৰাইব কৰি দিবা আকৌ মানে এইকেইটা ডাঙৰ হ'লে এটা ভিডিঅ' বনাম মই 10-15 দিনত ডাঙৰ হৈ যাব পাৰে তেতিয়া ভিডিঅ' এটা বনাম তেতিয়া আকৌ দেখাম তোমালোকক কিমান ডাঙৰ হ'ল পাৰিলে তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰি লাইক এটা মাৰি দিবা আজিতো ভিডিঅ' ইমান টাটা বাই বাই